Hello, bhai bondukol. Welcome to Rakesh Assam Defense YouTube channel. So, আপোনালোকৰ মই এটা সৰু মেছেজ দিব বিচাৰিছো। এইটো মেছেজ হৈছে আপোনালোকৰ যেটো এসপ্তাহ 6 দিন আপোনালোকৰ হৈ গৈছে ইন্টাৰভিউ যেটো চলি অখৰ হৈ গৈছে প্ৰায়গিৰি ডিস্ট্ৰিক্টতে। সো আজি মই এটা কথা কম আপোনালোকৰ ডকুমেন্টস কিনি প্ৰায় কিনি ডকুমেন্টসৰ কাৰণে ব্ৰেক হৈ গৈছে ডকুমেন্টসৰ কাৰণে আপোনালোকৰ 4-5 বাৰ আপোনালোকে গ্ৰাউণ্ডৰ পৰা উলাই যোৱা গৈ আকৌ আনিবলগীয়া কষ্ট হৈছে ঘৰৰ পৰা ফোন কৰি আপোনালোকে মাতিবলগীয়া হৈছে এইখিনি যাতে নহয় এই কাৰণে আপোনালোকে মই এটা সৰু মেছেজ দিব বিচাৰিছো আপোনালোকে এটো ভুল নকৰিব এটো আপোনালোকে লগত লৈ আনিব আপোনালোকে সব আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে অসম পুলিচত আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে এপ্লাই কৰতে আপোনালোকে অল এভৰিথিং যেটো ডকুমেন্টস দিছিলে আৰু কাষ্ট সাৰ্টিফিকেটত বিশেষ আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটত আপোনালোকে যেটো কাষ্ট সাৰ্টিফিকেট আপোনালোকে অৰিজিনাল দিছিলে এই অৰিজিনাল কোন আপোনালোকে লগত লৈ আনিব কালি আপোনালোকে অনলাইনত যেটো এতিয়া ৰিসেন্ট কৰা অনলাইনত কৰা আপোনালোকে কাষ্ট সাৰ্টিফিকেটটো আনিব নালাগে এটা আপোনালোকে যেটো অনলাইন কৰিছিল এইখিনি ডকুমেন্টসটো এইখিনি কাষ্ট সাৰ্টিফিকেটটো আপোনালোকে লগত লৈ আনিব আৰু অল এভৰিথিং ডকুমেন্টস আপোনালোকে লগত লৈ আনিব এখনো আপোনালোকে ঘৰত থৈ আহিব নালাগে অল এভৰিথিং আপোনালোকে এখনকৈ পঠ্য কৰি আপোনালোকে জেৰক্স কৰি আনিব আৰু পঠু লগত লৈ আনিব আৰু লাগতিয়াল সকলো বস্তু আপোনালোকে ডকুমেন্টস কিনি লৈ আনিব এইখিনি কথা কলো আপোনালোকে ভাই বন্ধুসকলক শেয়াৰ কৰি দিব আপোনালোকে ভিডিওটো কিয়নো এটো ভুল কৰিব নালাগে প্ৰায় এসপ্তাহ 6 দিন ধৰি আপোনালোকৰ যদি ইন্টাৰভিউ হৈ গৈছে তথাপিও আপোনালোকৰ ভুল হৈ গৈছে আপোনালোকৰ ডকুমেন্টস কিনি আপোনালোকে ঘৰত এৰি থৈ আহিছে এটো কেতিয়া ভুল নকৰিব আৰু সক আপোনালোকৰ এডমিট কাৰ্ডত আপোনালোকৰ যেটো ইন্টাৰভিউ কাৰণে এডমিট কাৰ্ড আহে আপোনালোকৰ ৰিপৰ্টিং টাইম দিয়া থাকে এইখিনি তাতে আপোনালোকৰ তাৰ ধুনিয়াকে বেকত এডমিট কাৰ্ডত আপোনালোকক উল্লেখ কৰা থাকে যে অল এভৰিথিং নোটিস তাত দিয়া থাকে কি ডকুমেন্টস লাগিব কি নিব লাগিব কি নালাগে অকলো তাতে লিখা থাকে আপোনালোকে ভালদৰে তাতে চাই লব তাতে লিখা আছে আপোনালোকৰ ভিডিও চোৱাৰ কিছুমান প্ৰয়োজনীয় নহয় আপোনালোকে তাতে এডমিট কাৰ্ড ধুনিয়াকে লিখা আছে আপোনালোকে ইংলিছত লিখা থাকে যদি আপুনি আসামিজ মিডিয়ামৰ হয় তেনেহলে ইংলিছ মিডিয়ামৰ পৰা ভালকে তাত হুদি লব এটো লাজ কৰিব নালাগে সো এইখিনি কথা আপোনালোকক অৱগত কৰিলো আপোনালোকৰ কিছু সুবিধাৰ কাৰণে যেহেতু আমাৰ পুলিশ কৰ্মচাৰীসকলে আমাৰ বিভাগীয় কৰ্মচাৰীসকলকে ডিউটি থকা সকলে বহুত কষ্ট হৈছে আপোনালোকক গ্ৰাউণ্ডৰ পৰা ট্ৰেক গ্ৰাউণ্ডৰ পৰা বাহিৰৰ উলাই যাবলৈ আকৌ তাৰ পৰা আপোনালোকক লৈ আনি আপোনালোকৰ ডকুমেন্টস কিনি কাৰেকচন কৰাটো বহুত আমাৰ প্ৰবলেম হৈ গৈছে এই কাৰণে আপোনালোকক সৰু মেছেজ এটা দিব বিচাৰিছো আৰু এই ভিডিওটো আপুনি যদি চাই আছে তেনেহলে আপোনাৰ লগৰ ভাই বন্ধুসকলে ইন্টাৰভিউ দিব নেক্সট বা তেনেকে কেইদিনৰ পাছত তেওঁলোকক ভিডিওটো শেয়াৰ কৰিব আপোনালোকে পঢ়িব শেয়াৰ কৰি দিব আৰু ভিডিওটো যদি ভাল লাগে তেনে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব ভাই বন্ধুসকলক ধন্যবাদ